নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ লৈ আহিছোঁ নাৰিকলৰ উপকাৰিতাৰ ওপৰত এটি ভিডিঅ'। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। তেনেহ'লে পলম নকৰি আৰম্ভ কৰোঁ। নাৰিকল অৰ্থাৎ কোকোনাট শব্দটো স্পেনিছ শব্দ কোকোৰ পৰা আহিছে, যাৰ অৰ্থ হ'ল মূৰ বা মস্তিষ্ক। আয়ুৰ্বেদৰ মতে নাৰিকল মধুৰ, শীতল, স্নিগ্ধ, ৰুচিকাৰক, শক্তিদায়ক আৰু চুলিৰ বাবে উপকাৰী। ইয়াক বিভিন্ন ভাষাত ভিন ভিন নামেৰে জনা যায়। ইংলিছত কোকোনাট, হিন্দীত গিৰি বা নাৰিয়ল, উৰ্দুত নাৰ্জিল, গুজৰাটীত শ্ৰীফল আৰু অসমীয়াত নাৰিকল নামেৰে জনা যায়। ইয়াক বিশেষকৈ দক্ষিণ ভাৰতত কেৰেলা, তামিলনাডু, মহাৰাষ্ট্ৰ, উৰিষ্যা, পশ্চিমবংগ, গুজৰাট আৰু সমুদ্ৰ তীৰৱৰ্তী অঞ্চলত পোৱা যায়। ই প্ৰাকৃতিক ক্লিনজাৰ আৰু মইশ্চাৰাইজাৰ, যিয়ে শুকান ছালখনক নিৰাপত্তা প্ৰদান কৰে। হিন্দু শাস্ত্ৰ অনুসৰি নাৰিকলক পূজা অৰ্চনা, বিবাহ তথা মাংগলিক কাৰ্যত সন্মানীয় স্থান দিয়া হয়। নাৰিকলক কেঁচা নাৰিকল, শুকান নাৰিকল, পানী, গাখীৰ আৰু তেল ৰূপেৰে ব্যৱহাৰ কৰা হয়। ইয়াত ভিটামিন, মিনাৰেলছ, এমিনো এচিড, ফাইবাৰ, কাৰ্বহাইড্ৰেট, প্ৰ'টিন, ফছফৰাছ, মেগনেছিয়াম, জিংক, কপাৰ আদি পোৱা যায়। নাৰিকল আৰু ইয়াৰ পৰা প্ৰস্তুত তেল, গাখীৰ আদিয়ে শৰীৰক হেল্ডি আৰু ফিট ৰখাত সহায় কৰে। নাৰিকলৰ পৰা বিভিন্ন ধৰণৰ মিঠাই, বৰফি, ক্ষীৰ, চাটনি, লাড়ু, চিৰা আদিৰ লগতে ব্যঞ্জনসমূহতো ইয়াক ব্যৱহাৰ কৰা হয়। নাৰিকলে আমাৰ শৰীৰত ইমিউনিটি বঢ়ায়। নাৰিকলৰ সেৱনে ইমিউন ছিষ্টেম মজবুত কৰে। ইয়াত এণ্টিবেক্টেৰিয়েল, এণ্টিফাংগাল আৰু এণ্টিভাইৰেল গুণ পোৱা যায়, যিয়ে ৰোগৰ সৈতে যুঁজাৰ বাবে শক্তি প্ৰদান কৰে। নাৰিকলৰ সৈতে অখৰোট, বাদাম আৰু মিচিৰি মিহলাই খোৱা উচিত। ই আমাৰ শৰীৰত গুড কলেষ্ট্ৰলৰ পৰিমাণ বৃদ্ধি কৰি বেড কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে। সেয়ে সদায় এটুকুৰা নাৰিকল খোৱা উচিত। ই ভিটামিন, মিনাৰেলছ, কাৰ্বহাইড্ৰেট আৰু প্ৰ'টিনেৰে ভৰপূৰ। ইয়াত পোৱা পানী আমাৰ শৰীৰৰ বাবে উপকাৰী, যিয়ে আমাৰ শৰীৰক হাইড্ৰেট কৰি ৰাখে। সেয়ে গৰ্ভৱতী মহিলাই নাৰিকল খোৱা উচিত। গৰম দিনত যিসকল ব্যক্তিৰ নাকৰ পৰা তেজ ওলোৱা সমস্যা আছে, তেওঁলোকে নাৰিকলক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰে। বমি অহা বা বমি ভাৱ দূৰ কৰিবলৈ নাৰিকলৰ এটা টুকুৰা অলপ সময় মুখত ৰাখি চুবালে এই ক্ষেত্ৰত উপকাৰী ফল পোৱা যায়। পেটৰ কৃমি দূৰ কৰিবলৈ হ'লে ৰাতি শোৱাৰ আগতে আৰু ৰাতিপুৱা 1 চামুচ পিচি থোৱা নাৰিকল খালে পেটৰ কৃমি দূৰ হয়। নাৰিকল ডায়েবেটিছ ৰোগীসকলৰ বাবেও উপকাৰী। ডায়েবেটিছ ৰোগীসকলে হোৱাইট চুগাৰৰ বিকল্প হিচাপে কোকোনাট চুগাৰ ব্যৱহাৰ কৰিব পাৰে, কাৰণ কোকোনাট চুগাৰ ৰিফাইন চুগাৰ নহয়। ইয়াৰ গ্লাইচেমিক ইণ্ডেক্সৰ মাত্ৰাও কম হয়। নিয়মীয়াকৈ নাৰিকল খোৱাৰ ফলত শৰীৰত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়। শৰীৰৰ ৰক্তকোশিকাত প্ৰয়োজন হোৱা অতিৰিক্ত অক্সিজেনৰ অভাৱ ই দূৰ কৰে, ফলত সুস্বাস্থ্য আৰু দীৰ্ঘ যৌৱন প্ৰাপ্তিত সহায়ক হয়। নাৰিকলে ৱেট লছত সহায় কৰে। নাৰিকল পানীত গুৰুত্বপূৰ্ণ ইলেক্ট্ৰলাইটছ পোৱা যায়, যিয়ে শৰীৰক কাম কৰাৰ বাবে শক্তি প্ৰদান কৰে। নাৰিকলত ভৰপূৰ মাত্ৰাত ফাইবাৰ পোৱা যায়। ইয়াৰ গাখীৰ বা পানীৰ সেৱনে শৰীৰত পানীৰ অভাৱ দূৰ কৰাৰ লগতে দীৰ্ঘ সময় ধৰি পেটৰ ভোক উপশমত সহায় কৰে। নাৰিকলে আমাৰ হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। কেঁচা নাৰিকলত প্ৰচুৰ মাত্ৰাত কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছৰ নিচিনা খনিজ পদাৰ্থ পোৱা যায়। ই হাড় আৰু দাঁতৰ বিভিন্ন সমস্যা দূৰ কৰি হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে। নাৰিকল হৃদৰোগীসকলৰ বাবে উপকাৰী। এই ক্ষেত্ৰত শুকান নাৰিকল অত্যন্ত ফলদায়ক। ই কেঞ্চাৰ ৰোগীৰ বাবেও উপকাৰী। নাৰিকলে আমাৰ শৰীৰক কেঞ্চাৰ কোশিকাৰ সৈতে যুঁজাৰ বাবে শক্তি দিয়ে। নাৰিকল গাখীৰত জিংক ভৰপূৰ মাত্ৰাত পোৱা যায়, যিয়ে প্ৰষ্টেট গ্ৰন্থিক সুস্থ কৰি প্ৰষ্টেট কেঞ্চাৰ চেলছৰ এক্টিভিটিক লেহেমীয়া কৰে।
নাৰিকল গাখীৰে হাই ব্লাড প্ৰেছাৰ কণ্ট্ৰোল কৰাটো সহায় কৰে। শুকান নাৰিকলে পেটৰ গেছ, এচিডিটি আদি পাচনতন্ত্ৰ সম্বন্ধীয় সমস্যা দূৰ কৰে। ই মহিলাসকলৰ বাবেও উপকাৰী। যিসকল ব্যক্তিৰ তেজৰ পৰিমাণ কম হোৱাৰ ফলত এনিমিয়া ৰোগে দেখা দিয়ে, তেওঁলোকে আহাৰৰ সৈতে শুকান নাৰিকল মিহলাই খোৱা উচিত। নাৰিকলৰ পানীক মাতৃৰ গাখীৰৰ সমান গুণকাৰী মনা হয়। ই মূত্ৰ সম্বন্ধীয় সমস্যা, নপুংসতা আদি দূৰ কৰে, লগতে অম্লতা, হৃদয় জ্বলন আদিৰ সমস্যাও দূৰ কৰে। নাৰিকল তথা নাৰিকলৰ পানী গৰ্ভৱতী মহিলাৰ বাবেও উপকাৰী। ই মাতৃ আৰু সন্তানৰ প্ৰতিৰক্ষা আৰু সুস্বাস্থ্য অটুট ৰাখে। নাৰিকলত মনোলাৰিন আৰু লুৰিক এচিড পোৱা যায়, যি বেক্টেৰিয়া আৰু ভাইৰাছ আদিৰ পৰা হ'ব পৰা সংক্ৰমণ দূৰ কৰে। নাৰিকলৰ পানী অইলী স্কিনৰ বাবেও উপকাৰী। ই মুখৰ ক'লা দাগ দূৰ কৰাৰ লগতে মুখলৈ উজ্জ্বলতা কঢ়িয়াই আনে। হাফ টেবুল স্পুন টাৰ্মাৰিক পাউডাৰ, 1 টেবুল স্পুন চন্দল পাউডাৰ আৰু কোকোনাট ৱাটাৰ মিহলাই ফেচ পেক তৈয়াৰ কৰিব পাৰি। নাৰিকলৰ তেলৰ সৈতে এল'ভেৰা জেল মিহলাই চুলিৰ গুৰিত লগাই মালিচ কৰিলে চুলি সৰা সমস্যা দূৰ হোৱাৰ লগতে চুলি দীঘল হয় আৰু চিকমিকনি বৃদ্ধি পায়। কেঁচা নাৰিকলত ভিটামিন আৰু আইৰণ প্ৰচুৰ মাত্ৰাত পোৱা যায়, যিয়ে নতুন চুলি গজোৱাত সহায় কৰাৰ লগতে চকুৰ দৃষ্টিশক্তি বজাই ৰাখে। শুকান নাৰিকলে মস্তিষ্কৰ বিকাশৰ লগতে ইয়াক সঠিক ৰূপত কাম কৰাৰ বাবে শক্তি প্ৰদান কৰে। নাৰিকল গাখীৰত পোৱা চেলেনিয়াম নামৰ এণ্টিঅক্সিডেণ্টে গাঁঠিৰ ৰোগ দূৰ কৰে। নাৰিকল হৈছে পুষ্টিকতাৰ ভাণ্ডাৰ, যিয়ে মূৰৰ বিষ, হেকটি, বমি ভাৱ, ডিপথেৰিয়া, আলচাৰ আদি উপশমত সহায় কৰে। ই জ্বৰ, পানীলগা আদি উপশমতো সহায় কৰে। কিন্তু আমি নাৰিকলক এক নিয়মমতে ব্যৱহাৰ কৰা উচিত, কিয়নো ইয়াক অত্যাধিক সেৱনে আমাৰ শৰীৰৰ পক্ষে ক্ষতিকাৰক হ'ব পাৰে। নাৰিকলৰ পানীত কেলৰি বহুত কম পৰিমাণে পোৱা যায়, কিন্তু ইয়াত চুগাৰ মাত্ৰা অধিক থাকে, যিয়ে চুগাৰ স্তৰ বৃদ্ধি কৰে, যাৰ বাবে ডায়েবেটিছ ৰোগীৰ কাৰণে অপকাৰী হৈ পৰে। অধিক মাত্ৰাত নাৰিকল পানী খালে শৰীৰত মেদবহুলতাই দেখা দিয়ে। ইয়াৰ লগে লগে অন্য বেমাৰবোৰেও শৰীৰত প্ৰৱেশ কৰিবলৈ ধৰে। বন্ধু-বান্ধৱীসকল, এয়াই আছিল মোৰ নাৰিকলৰ উপকাৰিতাৰ ওপৰত এটি সংক্ষিপ্ত বিৱৰণ। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোক সকলোৱে উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।